Dal hap. Hey public, good morning. Welcome back to my new vlog. এতিয়া মানে আজি ইন্ট্ৰোটো অলপমান বেলেগ ধৰণে দিলোঁ। তাৰপাছত এতিয়া বাজিল 10:30 আৰু 10টা বাজিল। এতিয়া মই তাৰমানে ৰাতিপুৱা ভাতকেইটা খালোঁ, খাই পেলাই ক'ত যাম কি কৰোঁ চাই থাকিব। পুৱা অমিত আহিছিল, অমিতে মাতিলে এক জেগাত যাম যাওঁ। মাক লৈ যাব ভাল নালাগে, তো তাৰ লগত যাম বোধহয়। চাগে খান ওলোৱা আছে ইয়াতে। চাগে খান ওলাই থৈ দিছোঁ, থৈ মই দিয়া নাই, কোনোবাই ওলাইছি থৈ দিছি তাতে। তো যাওঁ দিয়ক এতিয়া তো দেখাম কি কৰোঁ আজি দিনটোত, তো চাই থাকিব দিয়ক। এতিয়া বৰ্তমান ঘৰতো কোনো নাই, ক'তবা গেছি। তাৰপাছত দৰ্জা বন্ধ কৰোঁ, কৰি পেলাই ময়ো যাওঁ লাহেকৈ। তো দেখি আছোঁ, চাই থাকিব। তো যাব ওলাইছোঁ ৰ'ব, দৰ্জা বন্ধ কৰিছোঁ। এতিয়া যাওঁ বলক, ক'তবা যায় চাওঁ। চাইকেলখন লৈছোঁ, বলক যাওঁ। লৈ আছোঁ দিয়ক, এই এটা মোক পুৱাই মূৰাটো খাই দিয়ক, লেপ চেপ দাঙি পেলাই কোনোবা বেলেগ হ'লে মাৰিলোঁ হয়। নতুন এটা ৰাস্তা লৈ গৈছিলোঁ ফুৰিবা। আজি সি মোক তাৰমানে মজা ৰাস্তা এটা দি ফুৰিবা লৈ গৈছে। মজা চাহ খান পাইছোঁ ফুৰিবৰ কাৰণে, চাবচোন ফৰি চৰি দিয়া মজা মজা লাগছে চাংখানতে থিয়া দে। এতে বহা জেগাখিনি বেয়া লগা নাই, ৰাস্তাটো তাৰমানে সিদিনা তাক লৈ গ'লোঁ না, মজা ৰাস্তা তাত। আজি মোক লৈ গৈছে, মজা লাগছে দিয়ক জেগাখিনি। এনেকুৱা জেগাত বহি মজা লাগে। বহা জেগাখিনি চাংখান তাৰমানে মজা জেগাত বনাইছিল। এই চকটোৰ তাতে ইবেগেও ৰাস্তা আৰু পাতকেইটা এই চাংখানৰ মানে ভৰি দিয়া জেগাটা মজা হৈছে একদম, আৰু চাংখানো মজবুত হৈছে। আপু মোবাইল টিপি আছে, কি চাইছিনো না মোবাইলত ভিডিঅ' চাই চাওকচোন। দক থাকক দক, ভিডিঅ' চাই ভাল পায়, কোনোবাই কিবা বেলেগ কৰি ভাল পায়, কৰি থাকক দক। মই ভ্লগ কৰি ভাল পাওঁ, ভ্লগ কৰি থাকিম। অলপ টাইম বহিছোঁ, আৰু ঘৰত যাম এতিয়া আৰু দক। তো আমি ওলাই আহিলোঁ তাতে, চাংখানৰ পৰা আহিছোঁ। এতিয়া ঘৰমুৱাকৈ যাওঁ, কাৰণ বহুত টাইম বহিলোঁ তাতে। এতিয়া যাওঁ, অমিত আছে মজা ৰাস্তা, লুংলুঙীয়া ৰাস্তা। আৰু এটা কথা মই চিনি নাপাওঁ, কিন্তু কৈ দিছোঁ ভগৱান জানে। আৰু যদি যদি চিনি নাপাওঁ বুলি কয় আৰু গুগল মেপ, নহ'লে উপায় নাই দিয়ক। যাই আছোঁ দিয়ক, আগত যাই লগ পাম ভালকৈ। বেগে বনোৱা হ'লেই, আমাৰতো বনোৱা হয় নাই, কোনো চলিয়ে নাই। এই ৰবিবাৰে বনাব পাৰিম দিয়ক, আৰু আশা এটা আছে। হ'ব দিয়ক, যি হয় দেখা যাব। আৰু যে বনাইছিলোঁ এটা ধুনীয়া মন্দিৰ বুলি এটা, সেই মন্দিৰটো কাষফাল ৰ'ব আহি পেলাই আৰু আগেদি যাম চাগে। এইটো মন্দিৰ দেখা পাইছি না বনাই বেয়া, এইটো তাৰে কাষক লাগি চাওঁ যাওঁ, কাষেদি দেখি লৈ যাম। এইটো মন্দিৰত মই ভিডিঅ' বনাইছোঁ, এটা ভিডিঅ'টো চাব, বা লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। ইয়াতে মাঘৰ 1 তাৰিখ না 2 তাৰিখে সভা আছে, ভিতৰত গৈছোঁ মই, এতিয়া নাযাওঁ। সভা না যজ্ঞ, এই চাই লওক, স্ক্ৰীনশ্বট মাৰি চাই ল'ব। তো আহিব মজা জেগা। দলং আহি পালোঁ, তাতে ডাঙৰ এক্সিডেণ্ট হৈছিল, মানুহ মৰছি চাগে। এই মন্দিৰটোত আহিব। তাতে বস্তু দেখা পাইছোঁ ৰ'ব, খালৰ মাজত মজা লাগছি, চাবচোন দেখি আছোঁ। এই চাক মজা লাগছি দিয়ক, কিন্তু খালৰ মাজত এইটো বস্তু ডাল সাপ। এইটো কৃষ্ণ নেকি ওপৰত, মজা লাগছি কিন্তু। বৰ্তমান ঘৰ পনাই যাই পেলাই আৰু অলপমান আছে, এইখিনিত পালি যাম। সেইটো ৰাস্তা হাৱে, এইটো হাৱে মুখত অলপমান ভৰাই ল'লোঁ আহাৰখিনি,
আর ফলে ফেলে অলপমান কাম করলো পথারত নামি ফেলে মস্ত টান লাগিল আর বুঝছি আর কবা নালাগে তো এতিয়া ঘৰকে যাওঁ যি দেখাব পাৰিলোঁ আৰু ঘৰততো আছে কিবা দেখাব পাৰিলে দেখাম নে কি থাকাত ধৰা নাই মই গৰম ধৰিছে কাঠাটো পিন্ধি আছোঁ না স্পৰ্টিং আছে তলত নহ'লে এনেকৈ ঘৰ পাম বলক যাব বলক লক্ষীনাথ খোৱাতে মজা চাইকেল উঠক আৰু টাউন টান এতিয়া টাইম হৈ গ'ল 12:45 মই ঘৰ আহি পালোঁ ঘৰ আহি পাই মাতি দিল চলিতে নেগলোঁ আৰু মই কিবা এটা কাম কৰিবৰ কাৰণে নেগলোঁ ঘৰ আহি পালোঁ এতিয়া গা পা ধুই পেলাই দেখি আছোঁ কি কৰোঁ তো গাটো ধুই লওঁ দিয়ক ভৰি চৰি বিয়াইছে ডাঙৰ একদম ইমান চাইকেল চলাইছোঁ না তামাম ভৰি বিয়াইছে এতিয়া গা পা ধুই পেলাই ৰেষ্ট ল'ম ৰেষ্ট লৈ পেলাই লগ পাই আছোঁ দিয়ক তো গা পা ধুই পেলাই ভাত তাত খালোঁ ভাত তাত খাই অলপ কিবা এটা বস্তু এটা কৰি আছিলোঁ সিদিনাৰ দৰে দেখি আছোঁ ৰ'ব চাব এইটো এনে ট্ৰাই কৰিলোঁ একবাৰ কেনেবা হ'ল কমেণ্টত জনাব যি হৈছে আৰু এনে ট্ৰাই কৰিলোঁ আৰু কি কৰে সিহঁত টাইম আৰু এতিয়া ঘুমৰ টাইমখিনি সিহঁত কৰি আছোঁ এনে তাৰমানে প্ৰেক্টিছটো কৰি থাকিব লাগে প্ৰেক্টিছটো কৰি থাকিলে পিছকলে ভাল হয় আৰু প্ৰেক্টিছটো মেইন বস্তু প্ৰেক্টিছ কৰি থাকিব যি কি নহওক যি হৈছে এইটো কমেণ্ট কৰিব আৰু ভাল হৈছে বেয়া হৈছে তো অলপমান ফুৰিব যায় মানে বাহিৰত দেখিন দিয়ক লগ পাই আছোঁ তো ফুৰিব যাম বুলি ওলাই গৈছিলোঁ যাই পেলাই মই ভাবিলোঁ অমিতক মাত্ৰ একেলগে ফুৰিব যাম ই অমিত এখন চিনেমা চাই আছিল তাতে চিনেমাখন চাই পেলাই মোৰো ভাল লাগিল কাৰণ ফেভৰেট চিনেমা থাকে না সকলোৰে চিনেমাখন চাই থাকোঁতে গধূলি হৈ গ'ল এতিয়া ভাল পাইছোঁ সেইবিলাক আনি ফুৰিব আজি খেলা খেলবাও যোৱা নহ'ল তো চিনেমাখন চাই থাকোঁতে দিনটো গ'ল তো যি কি নহওক আহিলোঁ ঘৰত আহি এতিয়া ভিডিঅ'টো এটেণ্ড কৰোঁ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদি মই নতুনকৈ চাই আছে চেনেলটোত ছাবস্ক্ৰাইব কৰি ল'ব তো এতিয়ালৈ বাই বাই লগ পাম নেক্সট লগত জয় অসম বাই বাই